গণৰাজ্য দিৱসৰ পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ মই অসমৰ যুৱক সমাজক চান্দা সংস্কৃতিৰ দৰে গঢ়িত কাম পৰিত্যাগ কৰি এখন আত্মনিৰ্ভৰশীল অসমৰ সোণোৱালী ৰাস্তালৈ আমন্ত্ৰণ জনাম। চান্দা সংস্কৃতিয়ে আমাৰ ৰাজ্যলৈ কলংক নমাই আনে। আমাৰ বিহু কাৰোবাৰ বাবে শোষণ আৰু অত্যাচাৰৰ কেতিয়াও ফচল হ'ব নোৱাৰে। এই বিহু উদযাপনৰ বাবে, এই বিহু আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিক বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা কৰাৰ বাবে, এই বিহু কেতিয়াও কোনো ব্যৱসায়ীৰ চান্দা তোলাৰ বাবে উৎপীড়নৰ স্থল কেতিয়াও হ'ব নোৱাৰে। মই অসমবাসী ৰাইজক চান্দা সংস্কৃতিৰ দৰে গঢ়িত কামৰ পৰা আঁতৰি আত্মনিৰ্ভৰশীলতাৰ পথেৰে খোজকাঢ়িবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এই বৰ্ষটোত আমি কিতাপৰ বৰ্ষ পালন কৰিম। কিতাপে এক গণৰাজ্য দিৱসৰ পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ মই অসমৰ যুৱক সমাজক চান্দা সংস্কৃতিৰ দৰে গঢ়িত কাম পৰিত্যাগ কৰি এখন আত্মনিৰ্ভৰশীল অসমৰ সোণোৱালী ৰাস্তালৈ আমন্ত্ৰণ জনাম। চান্দা সংস্কৃতিয়ে আমাৰ ৰাজ্যলৈ কলংক নমাই আনে। আমাৰ বিহু কাৰোবাৰ বাবে শোষণ আৰু অত্যাচাৰৰ কেতিয়াও ফচল হ'ব নোৱাৰে। এই বিহু উদযাপনৰ বাবে, এই বিহু আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিক বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা কৰাৰ বাবে, এই বিহু কেতিয়াও কোনো ব্যৱসায়ীৰ চান্দা তোলাৰ বাবে উৎপীড়নৰ স্থল কেতিয়াও হ'ব নোৱাৰে। মই অসমবাসী ৰাইজক চান্দা সংস্কৃতিৰ দৰে গঢ়িত কামৰ পৰা আঁতৰি আত্মনিৰ্ভৰশীলতাৰ পথেৰে খোজকাঢ়িবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এই বৰ্ষটোত আমি কিতাপৰ বৰ্ষ পালন কৰিম। কিতাপে এক গণৰাজ্য দিৱসৰ পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ মই অসমৰ যুৱক সমাজক চান্দা সংস্কৃতিৰ দৰে গঢ়িত কাম পৰিত্যাগ কৰি এখন আত্মনিৰ্ভৰশীল অসমৰ সোণোৱালী ৰাস্তালৈ আমন্ত্ৰণ জনাম। চান্দা সংস্কৃতিয়ে আমাৰ ৰাজ্যলৈ কলংক নমাই আনে। আমাৰ বিহু কাৰোবাৰ বাবে শোষণ আৰু অত্যাচাৰৰ কেতিয়াও ফচল হ'ব নোৱাৰে। এই বিহু উদযাপনৰ বাবে, এই বিহু আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিক বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা কৰাৰ বাবে, এই বিহু কেতিয়াও কোনো ব্যৱসায়ীৰ চান্দা তোলাৰ বাবে উৎপীড়নৰ স্থল কেতিয়াও হ'ব নোৱাৰে।